নমস্কাৰ দৰ্শক শ্ৰোতা বন্ধুসকল আৰণ্যক ক্ৰিয়েশ্যনৰ নিবেদন ভাৰত কি খোজলৈ মই সংগীতাই আপোনাক স্বাগতম জনাইছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ হিচাপে ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ কথাই কোৱা হয় যদিও মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামে যেতিয়া সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছিল সেই সময়ত দেশৰ বাবে নিজৰ জীৱন আহুতি দিয়া প্ৰথমগৰাকী নাৰী আছিল দুৱাৰকী দাস। অথচ এখন অসমতে তেওঁৰ বিষয়ে জনা মানুহ অতি কম। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি আমি স্বাধীনতা সংগ্ৰামৰ সেইগৰাকী প্ৰথম মহিলা শ্বহীদ দুৱাৰকী দাসৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। গোলাঘাটৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী আনন্দৰাম বৰুৱাৰ পত্নী আছিল দুৱাৰকী দাস। স্বামীক চাহ হৈ অনুসৰণ কৰিছিল তেওঁ। আনন্দৰাম বৰুৱাই কংগ্ৰেছৰ কামত ঘূৰি ফুৰোতেও দুৱাৰকী দাস বৰুৱা আছিল তেওঁৰ সহযাত্ৰী। 1932 চনৰ আইন অমান্য আন্দোলনৰ সময়ত দুৱাৰকী দাস সন্তান সম্ভৱা আছিল। এনে অৱস্থাত য'ত আজিৰ আধুনিক নাৰীয়েও প্ৰতিটো খোজ দিবৰ সময়ত এক অস্বাভাৱিক ভয় অনুভৱ কৰে, সন্তানৰ নিৰাপত্তাৰ কথা চিন্তা কৰি যিকোনো কামত আগবাঢ়ি যাবলৈ বহুবাৰ চিন্তা কৰে, দুৱাৰকী দাস আছিল তাৰ বিপৰীতে অসম্ভৱ সাহসী নাৰী। কংগ্ৰেছৰ সৈতে জড়িত দুৱাৰকী দাসে কানি নিবাৰণ অভিযানতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। মানুহক দুৰ্বল কৰি সমাজত এক অসুস্থ বাতাবৰণৰ সৃষ্টি কৰিবলৈ ইংৰাজে পাতি দিয়া কানিৰ মহল ভাঙিবলৈ আৰু কানিৰ দোকানৰ আগফালে পিকেটিং কৰিবলৈ দুৱাৰকী দাস বৰুৱাই গাঁৱৰ মহিলাসকলক উলিয়াই আনিছিল। গৰ্ভৱতী অৱস্থাতো সক্ৰিয় আন্দোলনত নামি পৰা দুৱাৰকীৰ সাহস আৰু আত্মবিশ্বাসে গাঁৱৰ মহিলাসকলক অনুপ্ৰাণিত কৰিছিল। নিজৰ ঘৰ সংসাৰ স্বামী সন্তানৰ চিন্তাতে সীমাবদ্ধ থকা মহিলাসকলক দুৱাৰকী দাসে বুজাইছিল যে সমাজৰ প্ৰতি দেশৰ প্ৰতি তেওঁলোকৰো কিছু দায়বদ্ধতা আছে। দুৱাৰকী দাসৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ জাকে জাকে ওলাই আহিল নাৰীসকল। আন্দোলনে এক বিশাল ৰূপ ল'লে। 1932 চনৰ 1 ফেব্ৰুৱাৰীত গোলাঘাটত পিকেটিং কৰি আইন শৃংখলা ভংগ কৰাৰ অভিযোগত দুৱাৰকী দাস বৰুৱাক গ্ৰেপ্তাৰ কৰি 6 মাহৰ সশ্ৰম কাৰাদণ্ড বিহা হ'ল। সেই সময়ত তেওঁৰ স্বামী আনন্দৰাম বৰুৱাও কাৰাবন্দী হৈ আছিল। কাৰাবাসত থকা সময়তে উপযুক্ত যত্ন আৰু চিকিৎসাৰ অভাৱত দুৱাৰকী অসুস্থ হৈ পৰে আৰু সেই বছৰৰে 26 এপ্ৰিলৰ দিনা এইগৰাকী মহিয়সী নাৰীৰ মৃত্যু হয়। সেই সময়ত দুৱাৰকী গৰ্ভৱতী আছিল। হয়তো মাতৃগৰ্ভতে মৃত্যু হৈছিল সেই সন্তানটিৰো। সেই সময়ত দুৱাৰকী দাসৰ 4 বছৰীয়া পুত্ৰ পাছলৈ মুক্তিযোদ্ধা প্ৰফুল্ল চন্দ্ৰ বৰুৱাই এক সাক্ষাৎকাৰত কৈছিল যে মাকৰ শৱদেহ আনি সৎকাৰ কৰিবলৈ পালেও তেওঁ তথা পৰিয়ালে শান্তি পালেহেঁতেন, কিন্তু ইংৰাজ চৰকাৰে সেয়াও হ'বলৈ দিয়া নাছিল। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি সেইগৰাকী মহিয়সী নাৰী দুৱাৰকী দাস বৰুৱাক গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আজিলৈ ইমানেই। পুনৰ নতুন নতুন বিষয় লৈ আপোনালোকৰ ওচৰত আমি উপস্থিত হ'ম। ভিডিঅ'টি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন নিশ্চয় প্ৰেছ কৰিব।